হেল্ল' গাইজ, মই অৰ্চনা আৰু আজি উপস্থিত হৈছোঁহি আপোনালোকৰ ওচৰত নতুন ভিডিঅ' এটাৰ সৈতে। আজি মই আপোনালোকৰ ওচৰত পকৰি কেনেকৈনো বনাব পাৰোঁ আমি ঘৰতে, বা ফুলাৰি বুলিও কয় কিছুমানে, তাৰ ৰেচিপি এটা লৈ আনিছোঁ। এইটো মানে আটা বা ময়দাৰ নহয়, এইটো হৈছে আমাৰ মাহ বুট যে মাহ বুটৰ প্ৰসাদৰ মানে এইটো পকৰি মই কেনেকৈ বনাই তাৰে ৰেচিপি এটা লৈ আনিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাব। বলকচোন তেতিয়াহ'লে আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। ফুলাৰিৰ বাবে মই লৈছোঁ বুট মাহ কেইটামান। বুট মাহ কেইটা যোৱাকালি প্ৰসাদৰ মানে আছিলে, প্ৰসাদ ৰৈ গৈছিলে, সেই তাৰেই মই এইখিনি প্ৰসাদ লৈছোঁ আৰু এইখিনি প্ৰসাদখিনি মই মিক্সিত পিচি লৈছোঁ। আৰু মোৰ ওচৰত মান ধনিয়া আছিলে কাৰণে মই দুটা মান ধনিয়া পাত লৈ লৈছোঁ আৰু মান ধনিয়া কেইটা সৰু সৰুকৈ মিহিকৈ কাটি সেই পিচি লোৱা বুট মাহখিনিত দি লৈছোঁ। আৰু তাত লৈছোঁ মই অকণমান পিঁয়াজ আৰু বেকিং পাউডাৰ অকণমান, ৰেড চিলি অকণমান হালধি, অকণমান আন্দাজমতে নিমখ, আৰু এইখিনি এতিয়া মই গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। আৰু এয়া মিক্স কৰাৰ পিছত দেখিবলৈ এনেকুৱা হৈছে। আৰু এইফালে মই এতিয়া কেৰাহীখন পাতি দিম। এয়া কেৰাহীখন পাতি দি তাত মই মিঠাতেল গৰম হ'বলৈ দিছোঁ আৰু মিঠাতেলখিনি গৰম হোৱাত মই এখন এখনকৈ ফুলাৰি দি গৈছোঁ। আপোনালোকে আকাৰটো নিজৰ ইচ্ছামতে কৰিব পাৰে। মই চামুচ এখনেৰে লৈ পেলাই এচামুচ এচামুচ দি গৈছোঁ আৰু এনেকৈ লৰাই মেলি অকণমান পিছতে আমাৰ ফুলাৰি তৈয়াৰ হৈ গ'ল। এয়া দেখিছেনে, কালাৰটো দেখিবলৈ ইমান ধুনীয়া হৈছে। আপোনালোকৰ যদি এইখিনিলৈ মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব, যাতে আহিবলগীয়া সকলো ন'টিফিকেশ্যনসমূহ আপোনালোকে সোনকালে পায়। এয়া আমাৰ পকৰি ৰেডি হৈ গ'ল। সঁচাকৈ দেখিবলৈ খুব ধুনীয়া হৈছে, খাবলৈ সিমানেই টেষ্টি হৈছে। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টো ভাল লাগিছে। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।